গাইছ দৌৰাই দৌৰাই যাই আছোঁ ঘৰত। তৰালি ফুৰা এটি মন উন্মাদ হৈ আহি পালোঁ আমি চেলফাংগুৰি আৰু ইয়াতে অকণমান ৰখিলোঁ। হাই হেল্ল' নমস্কাৰ, ইটছ মই পলাইছোঁ এতিয়া নিউ ভিডিঅ' আৰু আমি এতিয়া যাই আছোঁ গোসাইগাঁও। কিয় যাই আছোঁ এইটো অকণমান পিছত গম পাব, তো যাই কেনে লগ পাই আছোঁ এইটো গোসাইগাঁও ক্লক টাৱাৰ। পালোঁ গোসাইগাঁও মিজোৰাম মেম'ৰিয়েল এম এ স্কুল আৰু এয়াই মিজোৰাম এম এ স্কুল আৰু মেম'ৰিয়েল এম এ স্কুল গোসাইগাঁও। আহি পালোঁ আমি গোসাইগাঁও আৰু কিয় আহিলোঁ এতিয়া কৈ আছোঁ। ইয়াতে হ'ব ফেশ্বন শ্ব'ৰ অডিশ্যন, তো তাৰ বাবে আহিছোঁ সকলোৱে। তো চাওঁ এতিয়া কি হয় কি নহয়, আপোনালোকক দেখুৱাম সকলো। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব লাষ্টলৈকে আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু অডিশ্যনত তাতে যাই গম পালোঁ কি আমাৰ মাহীহঁতৰ ঘৰ আছে তাৰ কাষতে, তো মাহীহঁতৰ ঘৰত গ'লোঁ। মৰ্ণিং ওলাইছিলোঁ ঘৰৰ পৰা, তো সেইকাৰণে একদম মানে চাট তাত পিন্ধি কেনে পূৰা একদম আহিছোঁ, কাৰণ মৰ্ণিং দি আছিলে ঠাণ্ডা আৰু এতিয়া লাগিছে গৰম পূৰা। তো একো নাই বাৰু, পিন্ধি আহিছোঁ। ইয়াৰ তলত স্পৰ্টিং পিন্ধিছোঁ, তো এইটো খুলি কেনে একদম স্পৰ্টিংটো পিন্ধি কেনে থাকিম এতিয়া। আৰু ইফালে দিছে পূৰা একদম ৰ'দ, আৰু আমি আছোঁ এতিয়া মাহীহঁতৰ ঘৰত। আৰু ইফালে চাব পাৰি আছে একদম বাইদেউ ৰেডি হৈছে অডিশ্যনৰ কাৰণে, ৰেডি একদম। চাওঁ কি হয় কি নহয়। দিছে মাহীয়ে একদম মৰমত, তো খাওঁ। লগ পাই আছোঁ ডাইৰেক্ট অডিশ্যনত। ৰ'ব অডিশ্যনত যোৱাৰ আগতে এটা কথা কৈ দিওঁ, ইয়াতে মোৰ ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম। আৰু বাকী এতিয়া আপোনালোকে অডিশ্যনটো অলপ এনজয় কৰক, কেনেকুৱা হৈছে গম নাপাওঁ, বাট অকণমান চাওক, ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।
বড়াই বাড়ি সাজিরে পয়সা দিয়া সঙ্গিয়া বড়াই বাড়ি সাজিরে পয়সা দিয়া সঙ্গিয়া ওরে আলো রে গুয়াপা কাটরে খাই আলো রে গুয়াপা কাটরে খাই হাসি মনে সে চলিয়া যায় হাসি মনে সে চলিয়া যায় Miss Conversary International Fashion Show in Udayanagar, লগতে উপস্থিত থাকা আমার সবাই হাতটা জীবন কি অবস্থা আছে আর সবাই কনফিডেন্ট লেভেলে সবাই রেডি না একটা জোশটা লাগিব জোশ ফার্স্ট অফ অল
ভালে লাগিছে আজি ইয়াত আহি পৰ্যাপ্ত জনগোষ্ঠীৰ অতীতত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতি আছিল মাজতে আমাৰ মাজৰ পৰা নাহা হৈ আহিছে মানে আমি ইয়াক গ্ৰহণ কৰা বাদ দিছিলোঁ আৰু আগ্ৰাসৰ কথা আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনে বিভিন্ন পদক্ষেপেৰে আজি এই জনগোষ্ঠীটা আৰু একবাৰ মই ধন্যবাদ জনাম কালিৰ তাৰিখত